নমস্কাৰ চিন্তু কা বাৰ্থডে নামৰ এটা ছবিৰ ৰিভিউ লৈ মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। চিনেমাখনত G5 নামৰ এপটোত আজি মুক্তি দিয়া হৈছে আৰু চিনেমাখন প্ৰযোজনা কৰিছে AIB নামৰ এটা বহু জনপ্ৰিয় খুহুতীয়া সংস্থাই। এতিয়া আহোঁ চিনেমাখনৰ বিষয়বস্তুলৈ। চিন্তু এটা সৰু ল'ৰা, 6 বছৰীয়া ল'ৰা। চিন্তুৰ পৰিয়ালটো চিন্তুৰ দেউতা ব্যৱসায়ৰ কাৰণে ব্যৱসায়ৰ উদ্দেশ্যে ভাৰতত বাস কৰা সেই পৰিয়ালটো এদিন ইৰাকলৈ যাত্ৰা কৰিবলগীয়া হয় আৰু সপৰিয়ালে তাত বসবাস কৰিব লগা হয়। ইয়াৰ পিছত আমেৰিকা আৰু ইৰাকৰ অন্তৰ্যুদ্ধ আৰম্ভ হয় আৰু এই যুদ্ধত ইৰাকৰ মানুহখিনিৰ লগত সেই পৰিয়ালটো ভুক্তভোগী হ'বলগীয়া হয়। চিনেমাখন চিন্তু কা বাৰ্থডে নামটো ৰখাৰ উদ্দেশ্য এয়াই আছিল যে চিন্তু নামৰ সেই ল'ৰাজনে সৰুৰ পৰা কিছুমান অসুবিধাৰ কাৰণে নিজৰ জন্মদিনটো পালন কৰিব লগা আছিল আৰু সকলো সৰু ল'ৰা ছোৱালীয়ে হয়তো ইচ্ছা থাকে যে নিজৰ জন্মদিনটো পালন কৰা আৰু সেইদিনা আছিল চিন্তুৰ 6 বছৰীয়া জন্মদিন আৰু তাৰ ইচ্ছা আছিল যে সি সেইদিনা কেক কাটিব বা উলহ মালহেৰে জন্মদিনটো তাৰ উদযাপন কৰিব নিজৰ পৰিয়ালৰ লগত। আৰু সেই অন্তৰ্যুদ্ধখনৰ ফলস্বৰূপে দুজন সৈনিক আৰোহী চিন্তুৰ জন্মদিনৰ দিনাই সিহঁতৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু সেই অন্তৰ্যুদ্ধখনৰ বলি হৈছিল এই পৰিয়ালটো। যে শেষত চিন্তুৱে নিজৰ জন্মদিনটো উলহ মালহেৰে উদযাপন কৰিব পাৰিলেনে, লগতে সেইদিনা ঘৰত অহা সেই দুৰ্যোগটোৰ পৰা পৰিয়ালটো হাত সাৰিব পাৰিলেনে, এই সকলোবোৰেই দেখুওৱা হৈছে চিনেমাখনত। আহিছোঁ চিনেমাখনৰ অভিনেতা আৰু অভিনেত্ৰীসকলৰ মাজলৈ। সীমা বাবা যিয়ে চিন্তুৰ আইতাকৰ চৰিত্ৰত অভিনয় কৰিছে, বিনয় পাঠক যিয়ে চিন্তুৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে আৰু মাকৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম হ'ল তিলোত্তমা শ্বাহ। চিন্তু আৰু চিন্তুৰ বায়েক লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰা সৰু ল'ৰা ছোৱালী দুটিৰ নাম হ'ল বেদান্ত আৰু বিশা। এইবাৰ আহিছোঁ মোৰ ভাল লগা বা বেয়া লগা পইণ্টসমূহলৈ। মোৰ ভাল লগাৰ মেইন কাৰণটোৱে হৈছে চিন্তু আৰু চিন্তুৰ বায়েকজনী। সংলাপ অতি কম আছে চিনেমাখনত সেই ল'ৰা ছোৱালী দুটি, কিন্তু মুখৰ অংগী ভংগী ইমান ধুনীয়া আছিলে। আপোনালোকক চিনেমাখন 1 ঘণ্টা 20 মিনিট চিনেমাখনত চিন্তু আৰু চিন্তুৰ বায়েক লক্ষ্মীয়ে আপোনালোকক বহুৱাই ৰাখিব পাৰিব। ইয়াৰ পিছত আহিছোঁ এটা দুখন দেশৰ মাজত হোৱা অন্তৰ্যুদ্ধৰ মাজত কেনেকৈ আমি সাধাৰণ মানুহে ভুক্তভোগী হ'বলগীয়া হয় সেই কথাটি খুব ধুনীয়াকৈ চিনেমাখনত অংকন কৰা হৈছে। ইয়াৰ লগত চিনেমাখনত কিছুমান সম্বন্ধ যেনে পুত্ৰ আৰু দেউতাকৰ সম্বন্ধ, কন্যা আৰু দেউতাকৰ সম্বন্ধ, মাকৰ সম্বন্ধ, পৰিয়ালৰ মাজত একতা, এই সমূহ বিষয়সমূহ খুব ধুনীয়াকৈ সম্বন্ধসমূহ খুব ধুনীয়াকৈ চিনেমাখনত দেখুৱাবলৈ সক্ষম হৈছে। লগতে এটা কথা, যিটো কথা হয়তো অলপমান চিনেমাখনক কমজোৰ কৰিছে, চিনেমাখনত আধাৰ পৰা অৰ্থাৎ শেষ হ'বলৈ অলপমান সময় থাকোঁতে চিনেমাখন ধৰিব পৰা হৈছে যে চিনেমাখনত হয়তো কাহিনীটো কোনফালে নিবলৈ খোজা হৈছে আৰু সেইকাৰণে মই ব্যক্তিগতভাৱে এই চিনেমাখনক 5টা ষ্টাৰৰ ভিতৰত 4টা ষ্টাৰ দিছোঁ। যিহেতু বৃষ্টি চেনেলটো আমি কবিতাৰ কাৰণে খুলিছিলোঁ, এতিয়া আমি এটা নতুন প্ৰচেষ্টা চলাইছোঁ যে নতুন চিনেমা আৰু নতুন ৱেব ছিৰিজৰ আমি অসমীয়াত ৰিভিউ দিম আৰু তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতাৰ প্ৰয়োজন। গতিকে আপোনালোকে সহায় সহযোগিতা কৰি আমাৰ এই চেনেলটো আগুৱাই নিয়াত সহায় কৰিলে। ধন্যবাদ।